কি খবৰ তোমালোকৰ আশা কৰোঁ ভাল তোমালোকৰ আৰু এটা নতুন ভিডিঅ'ৰে তোমালোকক পুনৰবাৰ মোৰ ইউটিউব চেনেললৈকে স্বাগতম জনাইছোঁ থাম্বনেইলটো দেখি পেলাই গম পাইছা যে ভিডিঅ'টো কিহৰ ওপৰত মই মোৰ বেকৰ কাৰণে কি ৱৰ্কআউট কৰোঁ মই তোমালোকৰ লগত নিশ্চয় শ্বেয়াৰ কৰিম কিন্তু তাৰ আগতে মই এটা মষ্ট ইম্পৰ্টেণ্ট বস্তু তোমালোকৰ লগত শ্বেয়াৰ কৰোঁ লাইক যেতিয়া আমি ফাৰ্ষ্ট ৱৰ্কআউট কৰা আৰম্ভ কৰিছিলোঁ 2011 মানৰ কথা মই তোমালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ তেতিয়া আমাৰ জিমত বৰ বেছি মেচিন নাছিলে আৰু সেইটো কাৰণে আমি যোনখিনি বেছিক ৱৰ্কআউট থাকে লাইক মই যিহেতু ভিডিঅ'টো বেকৰ কাৰণে মই বনাই আছোঁ চ' বেকৰে পাৰ্টিকুলাৰ কিছুমান ৱৰ্কআউট বা এক্সাৰচাইজৰ কথা মই তোমালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ তো সেইটো সময়ত আমি বেকৰ কাৰণে আমি নিজৰ বডি ৱেইট পুল-আপছ কৰিছিলোঁ লেট পুল ডাউন কৰিছিলোঁ বাৰবেল ৰয়িং কৰিছিলোঁ এইবিলাক মুভমেণ্টকে কৰিছিলোঁ আৰু সেই মুভমেণ্টখিনিকে আমি লাইক 1.5 বছৰ 2 বছৰলৈকে কৰিছিলোঁ তাৰপিছত এতিয়া বহুত আপডেট হ'ল বহুত ভাল কথা সেইটো কিন্তু মানে যিমানে আপডেট হৈ গৈছে সিমানেই মানে দেখিব পোৱা যায় যে বহুত খুব কম মানুহে নিজৰ এটা ৱৰ্কআউট ৰুটিন ফ'ল' কৰে আৰু ধৰি লোৱা আজি যদি বেকৰ কাৰণে বাৰবেল ৰয়িং কৰি আছে তো কালি বাৰবেল ৰয়িং নকৰি পেলাই বেলেগ এটা ৱৰ্কআউট কৰিলে তেনেকৈ হ'লে ৰিজাল্টটো নাপায় যিমান পাব লাগে গতিকে মই তোমালোকক কৈ আছোঁ যে এটা নিজৰ ৱৰ্কআউট শ্বেডিউল প্লেন কৰিবা আৰু সেইটো হিচাপত তোমালোকে এটলিষ্ট 3 মাহ মিনিমাম থাকিবা আৰু দেখিবা যে বহুত বেলেগ ধৰণৰ এটা ৰিজাল্ট পাইছা আৰু তাতকৈ আৰু এটা কথা যে প্ৰপাৰ ফৰ্মত কৰিবৰ কাৰণে ট্ৰাই কৰিবা আৰু ক্ল'জ টু ফেইলিয়ৰলৈকে ৱৰ্কআউট কৰিবৰ কাৰণে ট্ৰাই কৰিবা তেতিয়া আৰু বেছি ৰিজাল্ট পাবা চ' আৰু তাৰ কাৰণে এটা খুব ধুনীয়া ৱৰ্কআউট প্লেন মই তোমালোকৰ লগত মোৰ এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিম তো ফ'ল' কৰিব পাৰা সেইটো ৱৰ্কআউটটো আৰু লগতে মনিটৰ লগতে ট্ৰেক কৰিবা যে আজি কিমান ৱেইটত কেইটা ৰেপছ কৰিলোঁ সেইটো হিচাপত আৰু তাৰ বাহিৰেও মই মোৰ কাৰণে কি ৱৰ্কআউট কৰোঁ বেকত সেইখিনিও শ্বেয়াৰ কৰিম তো চাই থকা দেখুৱাই আছোঁ বাকীখিনি এইটো মোৰ ফাৰ্ষ্ট ৱৰ্কিং ছেট 8টা পৰা 10টা ৰেপ চিলাব ট্ৰাই কৰিম যদি যায় তো ৱেইট ইনক্ৰিজ কৰিম চ' ক্ল'জ টু ফেইলিয়ৰ ট্ৰাই কৰি আছোঁ নিশ্চয় এইটো 2 নম্বৰ ৱৰ্কিং ছেট ইয়াৰ আগৰটোত 80 ৰেপ চলি আছিলোঁ এইটোত 10 to 12 ট্ৰাই কৰি আছোঁ
ৱৰ্কআউট হৈ গ'ল কমপ্লিট আৰু মই আহি পালোঁ এইমাত্ৰ ঘৰ। আজি হাতত সময় কম আছিলে, সেইটো কাৰণে গোটেইখিনি ৱৰ্কআউট কৰিব নোৱাৰিলোঁ। আৰু মই যিখিনি ৱৰ্কআউট কৰিছোঁ তাৰ বাহিৰেও এটা ভাল ৱৰ্কআউট শ্বেডিউল মই তোমালোকৰ লগত মোৰ ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰি আছোঁ। তো গৈ পেলাই এবাৰ চেক কৰিব পাৰা আৰু ফ'ল' কৰিব পাৰা যদি দিম বুলি ভাবিছা। তো আজিলৈকে ইমানেই, লগ পাম। টেক কেয়াৰ, গুড বাই।